অসমখন অকল হিমন্ত বিশ্ব শৰ্মাই ধাৰৰ ওপৰত চলাই আছে। লখিমপুৰ নাওবৈচাৰ পাভত ৰাইজৰ দলৰ বিশাল গণসমাৱেশ। এই গণসমাৱেশত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ উপস্থিত থাকে আৰু অখিল গগৈয়ে এই ৰাইজৰ দলৰ বিশাল গণসমাৱেশত ৰাজহুৱাভাৱে স্পষ্ট কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকৃত স্বৰূপ আৰু হিমন্ত বিশ্ব শৰ্মাক ভালকৈয়ে ধুইছে অখিল গগৈয়ে। বিধায়ক অখিল গগৈয়ে সকলো কথা স্পষ্ট কৰি কৈছে যে চৰকাৰী আঁচনি, নিযুত মাইনা আঁচনি, অৰুণোদয় আঁচনি, ফ্ৰী চাউল ইত্যাদি বিভিন্ন ধৰণৰ আঁচনি, আত্মসহায়ক গোটৰ আঁচনি, গছপুলি ৰোৱা আঁচনি, কিবা কিবি ইত্যাদি বিভিন্ন ফ্ৰী পইচাবিলাক কেনেকৈ দিয়ে, সকলোবিলাক হিমন্ত বিশ্ব শৰ্মাৰ সকলোবিলাক আঁচনিৰ কথা অখিল গগৈয়ে ৰাইজৰ আগত স্পষ্ট কৰিছে। এইটো স্পষ্ট কৰিছে যে ৰাইজক ইমানবিলাক আঁচনি দিবৰ বাবেই তেওঁ অসমত স্মাৰ্ট মিটাৰ প্ৰৱৰ্তন কৰিছে আৰু এটা কথা স্পষ্ট কৰিছে যে বিজেপিৰ মিটিংবিলাকত তেওঁ খৰচ কৰা এগিলাচ যদি পানীও খুৱাইছে, সেই পানী টোপালো ধাৰত খুৱাইছে। কিমান টকা অসমৰ ধাৰ হৈ আছে বা কিমান টকা তেওঁৰ ক'ৰ পৰা কিমান টকা ধাৰ লৈছে, ধাৰবিলাক কেনেকৈ মাৰিব, কি কৰি মাৰিব বা অসমৰ কি বস্তু বহিৰাগত কোম্পানীক বিক্ৰী কৰিছে, সকলো কথা স্পষ্টভাৱে বিধায়ক অখিল গগৈয়ে উত্থাপন কৰিছে। আহকচোন চাই লওঁ। অসমখন অকল হিমন্ত বিশ্ব শৰ্মাই ধাৰৰ ওপৰত চলাই আছে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰত উঠিবলৈও ধাৰ ল'ব লাগে, এতিয়া হিমন্ত বিশ্ব শৰ্মাই চাৰ্টাৰ্ড ফ্লাইটত উঠিবলৈও ধাৰ ল'ব লাগে, হিমন্ত বিশ্ব শৰ্মাই ৰাস্তা বনাবলৈও ধাৰ ল'ব লাগে, হিমন্ত বিশ্ব শৰ্মাই কি মইনা এইটো নিযুত মইনাৰ কাৰণেও ধাৰ ল'ব লাগে, হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ কাৰণেও ধাৰ ল'ব লাগে, হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ দৰমহা দিবৰ কাৰণেও ধাৰ ল'ব লাগে, হিমন্ত বিশ্ব শৰ্মাই পেঞ্চন দিবৰ কাৰণেও ধাৰ ল'ব লাগে। এতিয়া চৰকাৰখন 100% এতিয়া ধাৰৰ ওপৰত চলি থকা চৰকাৰ। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ নামটো হ'ল ধৰুৱা চৰকাৰ। ধৰুৱা চৰকাৰ ই মানে আমাৰ যে একেবাৰে যে গাঁওবিলাকত যে খুব ধৰুৱা মানুহ থাকে যে মদ খাবৰ কাৰণে যে ধাৰ লয়, তাৰপিছত যে নিজৰ মাটি বাৰীবিলাক বিক্ৰী কৰে, ঠিক তেনেকৈ আমি দেখিছোঁ যে মদ খাবৰ কাৰণে ধাৰ লোৱা ধৰুৱা মানুহবিলাকৰ নিচিনা। আৰু যে এই আত্মসহায়ক গোটবিলাকৰ পৰা যে ধাৰ লৈ 25% যে ধাৰ লৈ তাৰপিছত যে মটৰ চাইকেল কিনে, আপোনালোকে দেখিছে নহয়, গাঁওবিলাকত দেখিছে নে নাই? ফ্ৰিজ কিনে, টিভি কিনে, মটৰ চাইকেল কিনে, মাইক্ৰ' ফাইনেন্সৰ ধাৰ লৈ 25%, 27% ধাৰ লৈ। ঠিক তেনেকৈ এতিয়া বিজেপি চৰকাৰে কি কৰিছে, ধাৰ লৈ প্ৰত্যেকটো কাম কৰিছে। ৰাস্তা বনাবৰ কাৰণেও ধাৰ, যদি মিটিং এখনত ঠাণ্ডা পানী এগিলাচ খাইছে সেইটোও হিমন্ত বিশ্ব শৰ্মাৰ ধাৰৰে টকা, হলৰ মিটিং এখনৰ কাৰণে তম্বুটো তৰিছে তাকো ধাৰৰ টকা, তো কাৰোবাক নিযুত মইনা দিছে সেইটোও ধাৰৰ টকা, কাৰোবাক অৰুণোদয় দিছে সেইটোও ধাৰৰ টকা, কাৰোবাক মাইক্ৰ' ফাইনেন্সৰ ধাৰ ৰেহাই দিছে তাকো ধাৰৰ টকা, ক'ৰবাত দৰমহাৰ পইচা দিছে সেইটোও ধাৰৰ টকা, ক'ৰবাত পেঞ্চনৰ পইচা দিছে সেইটোও ধাৰৰ টকা। মুঠতে হিমন্ত বিশ্ব শৰ্মাই এতিয়া শয়নে সপোনে অকল ধাৰৰ কথাই ভাবি থাকে 24 ঘণ্টা। সেইকাৰণে তেওঁ ধাৰ ল'বলগীয়া হোৱাৰ কাৰণে এতিয়া আদানীক অসমখন বিক্ৰী কৰি দিবলগীয়া পৰিস্থিতি। মইতো একদম ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই 26 চনলৈকে যদি চৰকাৰ চলাব পাৰে তেতিয়াহ'লে অসমৰ 100% মানুহক তেওঁ বন্ধকত দি দিব। অসমৰ 100% মানুহক বন্ধকত দিহে তেওঁ চৰকাৰ চলাব পাৰে, কাৰণ তেওঁৰ হাতত এতিয়া টকা নাই। আৰু টকা নাই যদিও তেওঁ নিৰ্বাচনত জিকিবৰ কাৰণে আকৌ কি কয় অৰুণোদয়ৰ পইচা দিব লাগে, তেওঁ আকৌ নিযুত মইনা চলাব লাগে, তেওঁ এনেকুৱা ধৰণৰ হিতাধিকাৰী আঁচনি চলাব লাগে। গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অসমৰ 3,40,00,000 মানুহক তেওঁ বন্ধকত দি থৈ যাব, লিজত দি থৈ যাব, পুঁজিপতিৰ হাতত, কোম্পেনীৰ হাতত, ভাৰত চৰকাৰৰ হাতত তেওঁ লিজত দি থৈ যাব। আৰু তেওঁ এনেকৈ লিজত দিবলগীয়া হোৱাৰ কাৰণে অসমৰ সকলো সম্পদ আৰু অসমৰ বজাৰ তেওঁ বাহিৰৰ কোম্পেনীবিলাকৰ হাতত দিবলৈ বাধ্য হৈছে। আপোনালোকে সকলোৱে দেখিছে যে চিকাৰক পইচা দিব পৰা নাই। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আপোনালোকে দেখিছে যে হেৰিটো বন্ধ কৰি দিলে, আপোনাৰ